বিফল নোহোৱাই সাফল্যক নুবুজায়। সাফল্যৰ অৰ্থ চূড়ান্ত লক্ষ্যত উপনীত হোৱা। ইয়াৰ অৰ্থ সৰু সুৰা ৰণত জয়লাভ কৰা নহয়, মহাৰণতহে জয়লাভ কৰা। নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনাৰ নিৰ্বাচিত ক্ষেত্ৰ যিয়ে নহওক লাগে, সাফল্যৰ আধাৰ হ'ল আপোনাৰ সুমনোভাৱ। এজন মানুহে মেলাত বেলুন বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছিল। তেওঁৰ ৰঙা নীলা হালধীয়া সেউজীয়াকে ধৰি বিভিন্ন ধৰণৰ বেলুন আছিল। যেতিয়া বেলুনৰ বিক্ৰী বৰ সেমেকা হয়, তেতিয়া তেওঁ হিলিয়াম গেছেৰে পূৰ্ণ এটা বেলুন ওপৰলৈ এৰি দিয়ে। আৰু এই বেলুনটো ওপৰলৈ উৰি যোৱা দেখি ল'ৰা ছোৱালীবিলাকে বেলুন কিনিবলৈ মন কৰিছিল। সিহঁত তেওঁৰ ওচৰলৈ আহি বেলুন কিনেহি আৰু বিক্ৰী বাঢ়িবলৈ ধৰে। তেওঁ সদায় এই কামটো কৰিছিল। এদিন এখন তেওঁ মন কৰিলে যে কোনোবাই তেওঁৰ চোলাটো টানিছেহি। তেওঁ ঘূৰি চাই এটা সৰু ল'ৰা দেখিলে। ল'ৰাটোৱে তেওঁক ক'লে, আপুনি যদি ক'লা বেলুন এটা এৰি দিয়ে, বেলুনটো বাৰু উৰি যাবনে? ল'ৰাটোৰ কথা শুনি মানুহজনে সাদৰেৰে ক'লে, বোপাই, বেলুনটোৰ ভিতৰত যি আছে সেয়াহে বেলুনটো ওপৰলৈ উৰাই নিয়ে। ৰঙৰ লগত উৰণৰ কোনো কথা নাই। বন্ধুসকল, সেই একে কথাই আমাৰ জীৱনতো প্ৰযোজ্য। ভিতৰত কি আছে সেইটোহে আচল কথা। আমাক ওপৰলৈ লৈ যাব পৰা আমাৰ ভিতৰত থকা বস্তুটোৱে হ'ল মনোভাৱ। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ উইলিয়াম জেমছে কৈছিল, মোৰ প্ৰজন্মৰ সবাতোতকৈ ডাঙৰ আৱিষ্কাৰটোৱে হৈছে মানুহে নিজৰ মনোভাৱ সলনি কৰি নিজৰ জীৱনটোৱে সলাই দিব পাৰে। আপোনাৰ নিৰ্বাচিত ক্ষেত্ৰ যিয়ে নহওক লাগে, সাফল্যৰ আধাৰ হ'ল এটা সুমনোভাৱ। বন্ধুসকল, এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।